নীলিমারে কারে তরারে খাজি সপোনৰ সোপান বুকুৰে বান্ধি সাতুরঙি ভাল পোৱা তোমাকে যাচিছো সাতুরঙি ভাল পোৱা তোমাকে যাচিছো হেঙুলীয়া আলপনা তোমাতে আঁকিছো মায়াখনা জোনা কৰো মিলাখিনি আনিছো একা বেকা সপোনৰো বাগিচা মই কৰিছো নীলিমাৰে কাৰে তৰাৰে সাজি সপোনৰ সোপান বুকুতে বান্ধি সাতুৰঙি ভাল পোৱা তোমাকে যাচিছো হেঙুলীয়া আলপনা তোমাতে আঁকিছো সেউজীয়া কামনাৰে তুমি মোৰে পৃথিৱী যুগমীয়া সাধনাৰে তুমি মোৰে পৰিধি মুমিয়া মৰমৰ আৰাধনাৰ আৰতি ভাগৰুৱা পৰশৰো বেলি ফুলা বিভূতি যাদু কৰি হেঁপাহত যাযাবৰী সুৰেৰে যাযাবৰী বুকুতে ৰঙালীলা আবিত আমাৰ বাপে এই এটাই আছিল যিটো গৈ স্বৰ্গ পালে গৈ ওচৰলৈ আগে মুখখন চাওঁ ৰাস্তাৰ মাজত তহঁতৰ কিহৰ হৈ পৰে সেইটো আমাৰ পাৰ্চনেল মেটাৰ এতিয়া তহঁতৰ কোনো পাৰ্চনেল মেটাৰ নহয় তাইলে তহঁতৰ হস্পিটেল মেটাৰ ইয়াৰ পৰা ডাইৰেক্ট তহঁতে হস্পিটেল যাবে তাই হাত এৰি দিবি মানে তহঁতৰ চিনাকিটো ভাল হৈয়ে দিব লাগিব ন তাইক যাবলৈ দিবি নিদিয় নিদিওঁ লাভে নাই মানে ন
গোটেই মত আহি পুৰা বদনাম হৈ গৈছে অ' সদায়তো ভাল মানুহ মানুহ নকয় মোৰ দৰে আৰু দেখিছে নহয় এনেদৰে বহুত জ্ঞান লৈ থাকে আহি তোমাৰ দৰে অকলশৰীয়া ছোৱালীক স্বীকাৰ কৰিবলৈ আৰু পাৰিলে সন্তানৰ কলেজৰ চেষ্টা কৰিবা মানে তুমিতো কলেজতে থাকা বাদ নেকি বাদ দিলে হ'ল হয় হয় তুমি মোৰ বায়'ডাটা লৈ দিছা আৰু তুমি পুলিচ হয় জানো মানেতো তোমাক ক'বলৈ বহুতে আছিল পিছে কেনেকে কওঁ মই ভাবি পোৱা নাই অ' সাহস কৰিব পৰা নাই ভাল লাগে তোমাক অ' ভাল লাগে বাবে এই ঠাইখিনিতে বহি তোমাক চাই থাকো মন যায় তোমাক ওচৰৰ সহায় সৰুৰ কথা পাতিবলৈ কিন্তু মই থমকি যাওঁ মোৰ নিচিনা মূৰ্খ ল'ৰাজনক কোনোবাই একচেপ্ট কৰিব কিন্তু প্ৰেম বোলা বস্তুটো ভয় লাগে প্ৰেমৰ বহুত সপোন দেখা যায় আৰু কেতিয়াবা সপোনবোৰ নিবিহতে ভাঙি থাকিব ছাটাৰ স্পীডটো কমাই আইচটো কমাই দিয়া নইজ নাহে সদায় মোৰ কিন্তু আপোন বুলিবলৈ কোনো নাই অ' এই কথাটো দেখিছা ই মোৰ লগত বহু দিনৰ পৰা আছে তাৰপিছতো ই মোৰ আপোন নহয় কিয় জানা ইয়াৰ ভিতৰত থকা ৰঙা পানীখিনি খোৱাৰ লগে লগে মধুৰ সপোন দেখাৰ পিছত ইও লগেৰে গুচি যায় তাৰপিছত তুমি মোৰ আপোন হ'ব পাৰিবা জনম জনম তোমার হইর কসম কসম তোমারি কসম জনম জনম তোমার হইর কসম কসম তোমারি কসম যুগে যুগে বই যাব প্রেমৰ নদী পৃথিৱী হৈ ৰব আমাৰ সাক্ষী জনম জনম তোমাৰে হৈ কসম কসম তোমাৰে কসম জনম জনম তোমাৰে হৈ
প্ৰেমৰ আকাশে বতাহে নাচিব সেই সুৰত পাহাৰে ভৈয়ামে গাব গান আমাৰ প্ৰেমৰ আকাশে বতাহে নাচিব সেই সুৰত যুগে যুগে বৈ যাব মৰম নদী পৃথিৱী হৈ ৰব আমাৰ সাক্ষী জনম জনম তোমাৰে হৈ ৰম কসম কসম তোমারে কসম জনম জনম তোমারে হইল কসম কসম তোমারে কসম আরে তুমি মোক চিনি পাবা কাৰণ মোক এই চহৰত সকলোৱে চিনি পায় আৰু তোমাৰ লগত মই এদিন ভালদৰে চিনাকি হম খালি মনত ৰাখিবা মোৰ নাম নন্দন নন্দন দাস মানে মই মানুহটো অলপ মুন্নি বদনাম হুই ডার্লিং বুঝা পাতি কালি কেছ এটা হ'ল নহয় কেছ বহুত ডাঙৰ এই কালি ইমান দিনৰ মূৰত পইচা পাতি খাই ৰেপিড' মাৰিব গৈছিলো ভাড়া এটা পাইছো দেই নকবি আৰু বহুত ডাঙৰ ঘটনা হে মানে তোৰ মানে ৰেপিড' যেতিয়া মাৰিব গৈছিলো তাতে ধুনীয়া বস্তু এবিধ লগ পালো বস্তু মানে মইনো তোক এতিয়া কেনেকে বুজাও এই বস্তু মানে তোমাৰ হেৰি প্ৰথমৰ পৰাই কওঁ লাষ্টলৈ তই শুন মানে কি হ'ল যেতিয়া মোক ৰেপিড' ভাড়া কৰিলে মই ওচৰত গলো মই কি জানো তাই যে তেনেকুৱা কিবা কিবি হয়নে মই ক'লো তুমি অ'টিপিটো কোৱা তাই অ'টিপিটো কৈছে 94 মইতো মাততে পাগল হৈ গৈছিলো কিন্তু আচল কথাটো কি জানো প্ৰেম কৰিম বুলি ভাবিলেও সেই সময়ত প্ৰেম নহল যে মানে মই যেতিয়া বাইকত ব্ৰেক মাৰি মাৰি চলাই চলাই এনেকে গৈছো সেই তেতিয়াহে আচল কেছটো গম পালো বস্তুবিধ মই ভবাৰ দৰে নহয় মানে ওপৰলেহে চাবা নে তললেহে চাবা তোক কেনেকে বুজাও এতিয়া মই এই যে কিবা এনেকে যোৱা দেখো দেখোন মইতো কনফিউজ মই বোলে এজনী মতা নে মাইকী মতা নে মাইকী এনেকুৱা এইটো কোনে দিয়ে তই বিশ্বাস কৰিবি তাই মানে সি যদি ছোৱালী হল হয় অহা আহিন মাহৰ 25 তাৰিখে মোৰ বিয়া ফিক্স ইনসাল্ট কৰিছ তই মোক ইনসাল্ট কৰিছ ঘুৰংগ ইনসাল্ট কৰিছ তই কি জানিবি বাইক চলাই থাকোতে মই কিমান ৰঙীন ৰঙীন সপোন দেখিছো ৰঙীন ৰঙীন কিমান সপোন দেখিছো জানো এইটোতো ইয়াৰ আগৰ কেছটো মনত নাই কি ঘটনা হৈছিল মই তোক আকৌ মনত পেলাইছো সেই ভুলটো আচলতে মোৰ নাছিল সেই ভুলটো আছিল বোৱাৰীজনী হয়নে চা মানে কি হয় তোৰ আগৰ দিনৰ আমাৰ মাহঁতে যেতিয়া সেন্দুৰখন লয় সেই 4 কিলোমিটাৰ আঁতৰৰ পৰাই ধৰিব পাৰে এজনী কাৰ ঘৰ বোৱাৰী জিলিকি থাকে এই ডাঙৰ এতিয়া তোমাৰ বোৱাৰী বিলাকে কিবা এই সেন্দুৰখন লৈ খাইলাক জহা চাউলটো ইমান বিচাৰিলেও নাপায় মোৰ কি ভুল ওচৰতে খাৰা হৈ আছিল যাবা নেকি এনেকে কলো ওচৰতে কোনোবা এনেকুৱা হৃষ্টপুষ্ট মানে গিয়েক হ'ব চাগে দেই আছিলে গিয়েকে মৰমতে আহি যিটো 7 নম্বৰ চেণ্ডেলে এনেকুৱাতে মৰমেৰে লগাই দিলে নহয়
সেই দুখতে মই মাংস খালে তোমাৰ আজিও দাঁতটো বিষাই থাকেও। কিন্তু বিশ্বাস কৰিবি কালিলৈ মানে তাই ছোৱালী হলে মইতো বিয়া পাতিলোৱে, কিন্তু মই প্ৰেমত অলৰেডি পৰি গৈছিলো। পূজা চূজা নহয়, এই মই তোক কেতিয়া আকৌ কেনেকে বুজামি মানে তোমাৰ সেই কালি বহুত দিনৰ মই ৰেপিড' মাৰিব গলো, ভাড়া এটা লাগিলে, এই মোক বেলেগ বস্তু বুলি লগ পালো। এই মানে তাই প্ৰথমে মোক সুধিছে বোলে দাদা চিগাৰেট আছে নেকি, মই বোলো নাই চিগাৰেট নাই মই। তাৰপিছত কৈছে বাৰত যাবা নেকি, মই বোলো নাই নেযাওঁ। তাৰপিছত কৈছে মই আজি ঘৰত অকলে আছো, মোৰ ৰুমতে বলক। তাৰপিছত কি আৰু মইতো ইয়াক অলৰেডি কৈছোৱেই, এই কিবা মালটো দেখোন এনেকে এনেকে কিবা ৰ'দে মই দেখাই দিম, এই চাবি দেই, এই ভৰি দুটা এনেকে দি পেলাই কিবা এনেকে 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 দি গৈছে। তহঁতে কি এইটো কথা কৈছা নেকি? তহঁতে কি জানিবি এদিনীয়া প্ৰেম পিছদিনা দুখটো মই নকওঁৱেই, কিন্তু তোৰ যে কথা এটা শুনি আছিলো সেইটো পিছে হলগে নে নাই? কোনে পলিয়ে ভাল পাওঁ বুলি? আজি মালটো খাব লাগিব। ভাল পাওঁ বুলি কৈছে, আই লাভ ইউ। বিশ্বাস হোৱা নাই? বিশ্বাস হোৱা নাই? কিন্তু বাপেকটো অলপ বেলেগ মানে এতিয়া নতুন প্ৰেম কৰিছহে, পিছৰখিনি এইটো যে নিজে নিজে বুজি পাবি হয়নে? বাকী বাদ দে, চিগাৰেট এটা দে খাই লওঁ। এটা দিলেও হ'ব, এটাই আছে। বাকী লাইটাৰ দে না এদিনৰ কাৰণে দিব নোৱাৰি। বাকী আজি পাৰ্টি কৰিবি নাই? পাৰ্টি কৰিব লাগিব বুজিছ। কালি যিটো অৱস্থা হৈ গল ন, সেই দুখত মই কেনেকে আছো মই জানো, একমাত্ৰ মই এখনীয়া পৰা মোক খালি এনেকে দেখাই আছে। কেনেকুৱা লাগে বাৰু চাচোন, এনিটাইম ঠাট্টাই কৰি থাকিব। আৰে বন্ধু এইখিনি কৰিবই একো নাই, আজি আকদান গণেশগুৰি লৈ তই তোৰ সপোনৰ পৰিজনী আকৌ লগ পাবি। এই ভয়ো লাগে নহয়। এই আকৌ কৈছে চা মই মাৰ্ডাৰ কৰি দিম, আকৌ কৈছে। তই চব কথা বাদ দে, এয়া কথা নাজানো, তই মোৰ লগত যাব লাগিব। মানুহটো তই কবি ন, নাম্বাৰ ক'ব লাগিব। তই যদি পিছত আহিলি মই তোক মাৰ্ডাৰ কৰি দিম, কৈছো ন মাৰ্ডাৰ কৰি দিম তোক। খাবিয়া Check it out. Can't let you be down. Daddy's alright. A minute's going to blow you away. Shaking and shaking, already to sway. Pagal di dunia de, oja de, noi tu dai de.
নহ'লে আপুনিতো জানে অলৰেডি মই আগৰ যিটো টেণ্ডাৰ আছে তাৰো পে'মেণ্ট পোৱা নাই মোৰ বহুত প্ৰব্লেম হৈছে বুজিছে নাই আপুনি মই লেবাৰৰ পে'মেণ্ট কৰিব পৰা নাই আকৌ কৰিব পৰা নাই অলৰেডি মই দুটা প্ৰপাৰ্টি আপুনি বিক্ৰী কৰিয়ে দিম এতিয়া মাত্ৰ আছে মোৰ ভেটিখন কি মাৰ্কেটত নতুন কণ্ট্ৰেক্টৰ আহিছে পিছে আপুনি অহাৰ কাৰণটো আপুনি দিয়া টেণ্ডাৰটো খাই ল'ব লাগে মানে মোৰ বিজনেছ লাইনটো ভাল পাওঁ কোনটো টেণ্ডাৰ কোনটো টেণ্ডাৰ আৰে কিয় আমাৰ দীঘলী পুখুৰীৰ ওপৰত যিখন অভাৰব্ৰিজ হ'বলৈ গৈ আছে সেই নাই নহ'ব মই নোৱাৰিম আপুনি ক'লেই কি মই এটা টেণ্ডাৰ এৰি দিম আপুনি কেনেকৈ ভাবিছে ফাৰ্ষ্ট ক্লাছ ঠিকাদাৰ হয় আৰু এই অসমৰ মানুহে চলি অহাবিলাকে ক'লে সকলোৱে চিনি পায় কিন্তু এতিয়া লণ্ডন দাসক চিনি পায় আৰু লণ্ডন দাস হৈছে ঠিকাদাৰ সমাজৰ এজন কলা মাফিয়া আৰু মই মানুহটো অলপ বেলেগ আপুনি কি মোক ভয় খুৱাব বিচাৰিছে আপোনাক ভয় পাব নাই জাষ্ট মই আপোনাক কাৰণ মই ৱাৰ্ণিং দি ভাল পাওঁ তাৰপিছত অৰিজিনেল চিনাকি কিন্তু ময়ো আপোনাৰ দৰে মানুহক মোৰ পৰিচয় দিব পাৰোঁ কিন্তু আজিকালি সেইবিলাকৰ পৰা মই সম্পূৰ্ণ আঁতৰত আহি গৈছোঁ আমি টকা সকলো পায় কিন্তু ৰজা নহয় আৰে বয়স পাই নোহোৱাৰ লগে লগে বাঘে লণ্ডন বাঘ কিন্তু বাঘে আৰু বাঘ বুঢ়াই হওক বাঘ বেকাই হওক বাঘ দেখিলে প্ৰতিজন মানুহে পলাব লাগিব আপুনি মই বাঘ যদি খেলখন খেলি থাকিলে আমাৰ কিন্তু বিজনেছটো ডেভেলপ নহয় আৰে আপুনিও বিজনেছমেন মইও বিজনেছমেন গতিকে আমাৰ বিজনেছটো ডেভেলপ হোৱাৰ কথা এবাৰ চিন্তা কৰিলে তেনে হয় চলিয়া কিন্তু মই বৰ্তমান অলপমান ফাইনেন্সিয়েল প্ৰব্লেমত ফচি আছোঁ যিটো আপুনি জানে আৰু তাৰ মানে প্ৰগ্ৰেছিভৰ কাৰণে মই যিকোনো পৰিস্থিতিৰ কাৰণে যাবলৈ বাধ্য কিন্তু মই কোনো ৰাস্তাহে পোৱা নাই কাৰোবাৰ বিজনেছ মই ডাউনো কৰিব পাৰোঁ আপোনাৰ ছোৱালী কিন্তু যে বৰ্তমান প্ৰেমত পৰিছে আৰু এটা পাগল নাহি মোৰ লগত প্ৰমাণ কৰিছে মোৰ ল'ৰা ছোৱালী পাগল মানে তাৰ নাম হৈছে নিলয় এটা কুৰ মদাহী কি মোৰ ছোৱালী দেউতা দেউতা আপুনি আপুনি আমাৰ ঘৰত এনেতো তোমাক মই কৈছিলোৱে যে মই তোমাৰ লগত ভালদৰে চিনাকি হওঁ আৰু আজি মই তোমাৰ ঘৰলৈ আহিলো দেউতাৰ লগত চিনাকি হলো আৰু দেউতা এজন বহুত সৎ মানুহ আৰু তোমাৰ অলপ বায়'ডাটা মোৰ হাতত আছিল তাকে অলপ কথা শ্বেয়াৰ কৰিলো কিন্তু আপুনি মোৰ বায়'ডাটা ৰাখিবলৈ কোন হয় মই কোনো চৰকাৰী কথা নাই না আপোনাক নে আপুনি মোৰ বন্ধু আৰে বন্ধুটো মই তোমাৰ হৈ যাম কিন্তু মই কোনো ভতুৱা কুকুৰৰ লগত বন্ধুত্ব কৰিব নিবিচাৰো ঘৰলৈ অহা মানুহক কেতিয়াও বেয়া ব্যৱহাৰ নকৰিবা দেউতা এখেতৰো বায়'ডাটা মোৰ লগত আছে ৰচোন মাজনী এই নিলয় কোন আৰে কৈ দিয়া না তোমাৰ সেই প্ৰিয় বন্ধুজনৰ কথা দেউতা নিলয় হ'ল তোমাৰ হ'ব লগা জোৱাই এজন ভদ্ৰ সাহসী আৰু অমায়িক ল'ৰা কৈ দিয়া এইটো এটা গুৰমত আহি মাৰপিট কৰি থকা এটা গুণ্ডা কিন্তু আপোনাৰ দৰে নহয় মোৰ নিলয় নোৱাৰা মাজনী
সেই মদাহীৰ লগত তোক মই বিয়া দিব নোৱাৰোঁ। তাৰ বিষয়ে মোক এখেতে সকলো কৈছে। তোৰ মাৰে আৰু মোৰ এটা সপোন আছিলে, বুজিছ? তোক এটা সম্ভ্ৰান্ত পৰিয়ালত বিয়া দিবলৈ আমাৰ এটা সপোন আছিলে, তই নোৱাৰ। তাৰ বাবেতো মই ৰেডিয়ে আছো ন। আৰে তোমাক মোৰ ইমান ভাল লাগে যে কিন্তু তোমাক মই মোৰ জীৱনত ৰাণী কৰিব কিন্তু মই নীলয়ক ভাল পাওঁ। তাক মই মোৰ মন প্ৰাণ সকলো দি পেলাইছো। এইটো মাজনী, তই তই তাৰ পৰা আঁতৰি আহিব লাগিব। তই সেই পাইগল মদাহীৰ পৰা আঁতৰি আহিব লাগিব। আৰু শুনা পৰে, তুমি যদি মোৰ নোহোৱা তেন্তে মই তোমাক আনকে আৰু হ'ব নিদিওঁ। কাৰণ মই মানুহটো অলপ সেইকাৰণে কয় মই বোলে কোলা তোমাৰ আৰু চলিয়া আপুনিতো বুজি পাইছে মই মানুহটো কেনেকুৱা। মাজনী, তই মানি ল এখেতে প্ৰস্তাৱ। বৰ্তমান মোৰ ফাইনেন্সিয়েল বহুত বেয়া আৰু মোক এখেতে কথা দিছে, এখেতে মোৰ খৰচ হোৱাৰ পিছত সকলো প্ৰব্লেমত সহায় কৰিব। মানি ল, মানি ল। কিন্তু দেউতা, মই প্ৰস্তাৱ মানিব নোৱাৰো। তোমাৰ ব্যৱসায়ৰ বাবে মোক এই অসুৰটোৰ হাতত তুলি দিব বিচাৰিছা? নোৱাৰা দেউতা, নোৱাৰা। নহয় মাজনী, নহয়, তই তই ভুল বুজিছ। তই তোৰ ভালৰ কথাই মই ভাবি আছো, তোৰ ভৱিষ্যতৰ কথা ভাবি আছো। কিন্তু তুমি ভুল কৈছা দেউতা। তুমি মোক বিক্ৰী কৰিব খুজিছা। তুমি কি বজাৰৰ বস্তু নেকি যে মই তোমাক কিনিব বনাইছো? মানে তুমিতো মোৰ মনৰ ৰাণীজনী। আৰে মোৰ হৃদয়ৰ ৰাণী। চলিহা, অহা আহিনৰ 25 তাৰিখ দেওবাৰে আমাৰ বিয়া, মানে তুমি আৰু মোৰ, যাতে কোনো খেলি মেলি নহয়। দাদা, তোৰ দৰে এটা ভতুৱা কুকুৰৰ লগত কোনে বিয়া হব? দেউতা, মই তোমাকো কৈ দিছো, মই নীলৰ বাহিৰে আন কাৰো লগত বিয়া নহওঁ। মাজনী, তোক মই হাতযোৰ কৰি কৈছো, তোৰ এই সিদ্ধান্ত সলনি কৰ। তোৰ সেই প্ৰেম পাহৰি যাওঁ, পাহৰি যা। নহলে নহলে তই মোক মৰা মুখ দেখাবা দিও। তই তই মোৰ বাবে এই প্ৰেম পাহৰি যাব লাগিব, এই প্ৰেম পাহৰি যাব লাগিব। তই এই সিদ্ধান্ত মানি ল, তই এই সিদ্ধান্ত মানি ল, মানি ল। কিন্তু দেউতা, তুমি মোৰ লগত কিয় এনেকুৱা কৰিছা? কিয় কৰিছা এনেকুৱা দেউতা? কিয় দেউতা, কিয়? সময়ে যি সিদ্ধান্ত ল'বলৈ বাধ্য কৰিছে তাক তই মানি ল, তাক তই মানি ল, মানি ল, মানি ল। প্ৰপাৰ্টিটো অতি সোনকালে তাৰ নামত উইল কৰি দিয়ক। উকিলৰ লগত কথা পাতক, পইচা যি লাগে মোক জনাওক। যিহেতু মোৰ পিছত এটা ডাঙৰ ষড়যন্ত্ৰ হ'বলৈ গৈ আছে আৰু সিয়েই মোৰ একমাত্ৰ বিশ্বাসী। হেৰি হেৰি, আপুনি কাক কুকুৰৰ পোৱালি কৈছে হে? কুকুৰৰ প্ৰত্যেকটো কুকুৰ হবই। আপুনি বহিলেই দেখোন। পিছে আপুনি অহাৰ কাৰণটো? নমস্কাৰ। নমস্কাৰ। মই শ্ৰী শ্ৰী প্ৰজাপতি দেৱগোস্বামী। কি ক'লে? শ্ৰী শ্ৰী প্ৰজাপতি
সতীদেৱ গোস্বামী ঘৰ মোৰ আঙাৱতী থাকো গুৱাহাটী পেচাত মই এজন অদক মানে এজন ছাত্ৰক এজন ছাত্ৰী বিচাৰি দি মই এখন সংসাৰ গঢ়ি দিওঁ পিছে এখন সংসাৰ গঢ়ি দিয়াটো বৰ বহুত মহৎ কাম সেইকাৰণে আপোনাৰ ওচৰলৈ আহিছোঁ যাতে আপোনালোকৰ ঘৰতে এখন সংসাৰ গঢ়ি দিব পাৰোঁ আপোনাৰ মাতৃপুত্ৰ বাস্তৱ তেওঁতো বিবাহৰ উপযোগী কি মই কিবা নকবলগীয়া কথা ক'লো তেওঁতো আপোনাৰ মাতৃপুত্ৰ হয় সি মোৰে পুত্ৰ কিন্তু সি আপুনি কোৱাৰ দৰে নহয় সি এটা মস্ত ডাঙৰ দগলাৰ ঐ কি কৰিছা তুমি আহিলা তুমি মাতিছা আৰু মই নাহিম নে এনেকুৱা হ'ব পাৰে জানো পিছে তুমি মোৰ ফোনটো ৰিচিভ কৰা নাই আৰে মোৰ ফোনটো বেয়া হৈছে ঠিক কৰিব দিব সময়ে পোৱা নাই ইমান দিন ধৰি তোমাক কল কৰিয়ে আছিলো কি কৰিবি এতিয়া ফোনটো বেয়া হৈ আছে পিছে তোমাৰ বাকী খবৰ কোৱাচোন খবৰ বুলিলে তেনেকুৱা একো নাই এতিয়া বাৰু মই তোমাক লৈ জীয়াই আছো তুমি দেখুওৱা সপোনবোৰ বুকুত সাৱটি লৈ এটা মধুৰ মধুৰ সপোনৰ সৈতে কেতিয়াবা গাইছো কেতিয়াবা কথা পাতিছো কেতিয়াবা নাচিছো কেতিয়াবা ধেমালি কৰিছো বহুত কিবা কিবি এই কল্পনা পৃথিৱীখনৰ পৰা তুমি ওলাই আহা তুমি কোৱাৰ দৰে কেতিয়াবা আমি দেখা সপোনবোৰ এনেকে ভাঙি ঠাণ্ডা হৈ ৰৈ যাব এতিয়া তুমি কি কৈছা বুলি মই যি কৈছো সেই চব সঁচা আৰু প্ৰেমত সপোন দেখাটো এটা ভুল সিদ্ধান্ত তুমিও ঠিকেই কৈছিলা আৰু জানা আজি মই অহাৰ কাৰণটো কি বোলে কাৰণটো কল অহা বহাগৰ 16 তাৰিখ বৃহস্পতিবাৰে মোৰ বিয়া বুলি তুমি ইয়াত কি কৈছা বিয়া বিয়া তুমি এইটো কেনেকে মানি ল'ব পাৰিলা কেনেকে মানি ল'ব পাৰিলা ইমান দিনে মানে তুমি মোৰ লগত প্ৰেমত অভিনয় কৰি আছিলা সেয়া বুলি কোৱা নাই কৰা মোক কোনো অভিনয় মোৰ দেউতাই তোমাৰ লগত বিয়া হোৱাটো নিবিচাৰে আৰু মই দেউতাৰ সিদ্ধান্তত সন্মতি জনাইছো সন্মতি জনাইছা আৰু তুমি তোমাৰ দৰে এজন গুণ্ডা সমাজৰ ল'ৰা মোৰ দেউতাই বিয়া নিদিয়ে আৰু ইমান যে তুমি মোক সপোন দেখুৱাই আছিলা সেই সপোনবোৰ কি মিছা আছিল তুমি যি বুলি ভাবা ভাবি লোৱা মুঠতে মোৰ তোমাৰ প্ৰতি থকা সকলো মৰম ভাল পোৱাবোৰ পাহৰি পেলাইছো আজি পৰা তুমি মোৰ কোনো নহয় আৰু তুমিও তেনেকে মোক পাহৰি বাহ বলে বাহ তোমাৰ চলে মৰে আমাৰ ল'ৰাবোৰক খেলা বস্তু বুলি ভাবা মন মোৰ কাৰোবাৰ লগত প্ৰেম কৰিলো মন মোৰ কাৰোবাক ঘেৰি দিলো কি আৰু সেৱা সদায় এটাই উত্তৰ থাকে তোমালোকৰ দেউতাই আমাৰ ৰিলেশ্যনটো মানি নলয় আৰু প্ৰেম কৰোঁতে দেউতাক সুধি কৰিছে নেকি মোৰ ক'ব লগীয়াখিনি মই কৈ দিলো আৰু মোৰ ক'ব লগা এতিয়া নাই মই যাওঁ ঐ বলি আৰু সেৱা তোমাক মই এটাই কথা কওঁ মোক কষ্ট দি তুমি কেতিয়াও সুখত থাকিব নোৱাৰা নাজানো সুখী হ'ব বা নহওক কিন্তু মই এটা নতুন জীৱনৰ সপোন দেখিছো আৰু সপোনটো দীঘল কৰিবলৈ মই চেষ্টা কৰিম ইমান কি কৰি আছিলা মোৰ লগত কি কৰি আছিলা ঐ পুলিচ সপোন আছিল এটা বেয়া সপোন আছিল
আহিবা আৰু চাই যাবা মোৰ কলত আনি দিয়া ৰঙা সিন্দুৰখন তুমি জানানে মোৰ কিমান টেনচন হৈ আছে কোনতে ৰাতিটো ফোন কৰি আছিল ফোনটো যে ৰিচিভ নকৰিলা কিয় আজি মোক ফোন কৰি লাভ নাই ৰাতিৰ অন্ধকাৰত মই লাভ তুমি কেৱল ধুনীয়া ধুনীয়া ছোৱালী এইবোৰত ব্যস্ত থাকো আৰু গতিকে মোক ৰাতি ৰাতি ডিষ্টাৰ্ব দি নাথাকিবা সেই সকলোবোৰ মাজত মোক পাহৰিয়ে যোৱা কিয় পাহৰিব কিয় পাহৰি চোৱা তোমাৰ কাৰণে মই কি আনিছো ইমান ধুনীয়া মারবা সেলফি নামার সেলফি এটাকে ছিল এটা কো কেনে লাগি মোরকে বহুত ধুনীয়া তুমি ইমান ভাল পাইছা তুমি তো মোর জান গো বাকি হেবিলা তো মোর টাইম পা বারো গুণা হল মোর অলপ ওলাই যাও আৰু আমাৰ বুঢ়া তো ক'ত আছে আছে ভিতৰতে বহি পেপাৰ কৰি এৰে বুঢ়া তো মানে বাবা ও বাবা কি হ'ল ক কিয় মাতি আছ আৰু বোৱাৰী তুমি ইয়াত যে যোৱাচোন মোৰ কাৰণে একাপ চাহ বনাই আনা মোক কি কাম নাই নেকি সেই চাহ পকা বনাই থাকিবলৈ ঘৰত গোটেই দিনটো কাম কৰি শান্তি পোৱা নাই আপোনাৰ ঘৰত শান্তি নোপোৱা হৈছো হ'ব ইমান কলাই যদি মই চাহকাপ বাহিৰতে খাই আহোঁগৈ পইচা থকা মানুহ মই খাই আহিলে গৈ পিছে তই মোক কিয় মাতিছিলি বাবা মোক অলপ পইচা লাগে লাজ নালাগে সদায় তই মোৰ ওচৰত পইচা খুজি থাক যোৱাকালি দিয়া 20,000 টকা কি কৰিলি পুৰি গ'ল বাবা মই বিজনেছমেন মিষ্টাৰ হৰমন্ত মনত নহয় মই কি কিবা পইচা হিচাপ কৰি থাকিম মোৰতো এটা সন্মান আছে বাবা তোমাৰ সন্মানৰ কথা ভাবিয়ে মই যিমান মোৰ বন্ধু থাকে গোটেই বিল মই পেমেণ্ট কৰি দিওঁ তই এবাৰ মহা মূৰ্খ আমাৰ মূৰ্খ বুলি নকবা তুমি এটা মন মুখত জন্ম দি থৈছা পাহৰি গৈছা নেকি জীৱনত তহঁতৰ নিচিনা কাৰোৱে ল'ৰা ছোৱালী নহওক মানে তুমি অভিশাপ দিছা কিন্তু বাবা মোক এতিয়া 50,000 টকা নালাগে আৰু অতি সোনকালে দিয়া মোৰ কিন্তু মাথা গৰম হৈ আছে অতি সোনকালে দিয়া মোক 50,000 টকা ভাইটিয়ে 50,000 টকা বিচাৰিছে আপুনি দি দিয়ক দেউতা কবলৈ বৰ সহজ কেতিয়াবা পইচা ঘটি পাইছা বাবা তুমি দিবা না নিদো দেউতা ভাইটিয়ে কিয় খং উঠাইছে দি দিয়ক আজি ৰাতিপুৱাচোন 5 লাখ টকা এটা বৰ্ডাৰত থৈছিলে দি দিয়ক দেউতা সেয়া মোক কালিলৈ মোৰ ষ্টাফক চেলি দিবগে কৈছো মই বাবা চাবি দিয়া নিদো মই এতিয়া কৰিছো তল হৈ লৈ যাম নোৱাৰে মই দেউতা দি দিয়ক
পিছে আমাৰ বাস্তৱ কম ন দাদা নাম লৈছা আচ্ছা চেতান আছে আছে তোৰ কাম দুটামান আছে মই কৈছো বিহে কৈ দিয়া ইয়াক ভাইটি ককাইৰে বোলে মুম্বাইত ষ্টাফ এখন ল'ব গৈ আছে আৰু তাৰ বাবে তোৰ এটা চাইন লাগিব চাই এইটো বাৰু মই মাৰি দিম কিন্তু তাত মোৰ শ্বেয়াৰ থাকিবনে পেপাৰখন দে মই চিকিৎসা কৰিব লাগে কিন্তু আমাৰ আগতে জানো চাইন মাৰিব লাগিব সকলোৰে চাই থাকিব লাগিব মানে কথাটো বুজি নাপালো সকলোৰে চিকিৎসা মানে চাওক লাইফ ষ্টাৰ হোটেলখন খুলিব হ'লে বহুত টকাৰ গতিকে মই ভাবিছোঁ গুৱাহাটীত থকা আমাৰ সেই ফ'ৰ ষ্টাৰ প্ৰপাৰ্টি ঘৰ বাকী সকলো বিক্ৰী কৰি সেইটো তাকে পিছে আমাৰ ঘৰত বুঢ়াতে এবাৰ মানি লয় নে নহয় আমাৰ এইটো কি আপত্তি থাকিব পাৰে আমাৰ ইয়াততো মই লগতে লৈ যাম মই কি তোমাৰ পুতলা নেকি মোক যে লগত লৈ যাবা খুব ফূৰ্তি লাগিছে ন মুম্বাইত যাবা টাইম টাইম খালে চাগে এই বুঢ়াটোক কোৱাৰ আগতে তোমাৰ এই পাপাৰ নীলতৰ লগত কথা পাতি চাবি এবাৰ ভাইটিয়ে ঠিকে কৈছে পিছে মান্তি বাবা মোৰ হাত সন্দেহে বাদ দিয়াহে মোটামুটি কথা সি যদি বেছি দেৰি কৰি থাকে ন মানুহ আছে মোক কুকুৰ পহনীয়া সিহঁতক লগাই আৰু বুজিছানে মইতো মোৰ লগত চাদৰ কৰি আছোৱেই সময় আহিব দেই সকলোকে সময়ৰ লগত খেলি মান্তিও নেকি ভিতৰতে আছে কি হ'ল ক তহঁতৰ পৰা শান্তিত বিচনাত কৰিবও নোৱাৰা হ'ল কি ডিছকাছ আমি কিন্তু অলৰেডি কথা পাতিছোৱে তোমাকে জনাবলৈ বাকী আছে কচোন বাৰু কি কথা মানে পাপা মই ভাবিছোঁ কি মুম্বাইত এটা 5 ষ্টাৰ প্ৰপাৰ্টি ল'ম ক'ত ল'বি মুম্বাই মুম্বাইত ল'বি অচিনাকি ঠাই ইমান ডাঙৰ ব্যৱসায় এবাৰ চিন্তা কৰি ল একো নাই বাবা পাৰিম অলৰেডি মই কথা দিছোঁ আৰু লগত টকা এডভান্সো কৰালোঁ বাকী পে'মেণ্ট কি কৰিলে অহা জানুৱাৰী মাহত আমি অপেনিং কৰিব পাৰিম কোৱা কথা দেখোন বহুত আগবাঢ়িল আৰু তই মোক এতিয়াহে জনাইছ হ'ব দিয়া মোকো এতিয়াহে কৈছে পিছে মোকো অকণমান আগতহে জনাইছে তুমি বোৱাৰী মনে থাকিবানে মানে কৈছো নহয় তুমি আমাৰ মাজত কথাটো পাতিবলৈ আৰু তহঁতে আজিকালি মোক এই ঘৰৰ আৱৰ্জনাৰ দৰে কাম কৰা নোৱাৰি লাহে লাহে মোৰ এই ঘৰখনৰ অস্তিত্ব নাইকিয়া হৈ গৈছে তহঁতে বিহু নিজৰ কথা চিন্তা কৰিলি কিন্তু তহঁতে তহঁতৰ সৰু ভাইটি নীলৰ কথা চিন্তা কৰিছনে সিওতো তহঁতৰে তাইক শুনা বাবা নীলৰ সেই পাগলটো তাৰ কথা বাদ দিয়া আৰু শুনা মই খবৰ পোৱা মতে সি বোলে এজনী ছোৱালীৰ প্ৰেমত পৰিছে ছোৱালীজনীৰ নাম কিবা কলিনে বুলি কি খবৰ দিলা ভাইটি নীলয়ে এটা প্ৰেমত পৰিছে ভাবিয়ে আচৰিত লাগে মদানী পাগলটোৰ লগত কোন ছোৱালী বা বিয়া হ'ব
নাপালে কিমান কষ্টত মই তাক ডাঙৰ দীঘল কৰিছো মই সেই জানো মই যি দেখিছো আপোনাৰ সৰু পুত্ৰ গাত এটা সামান্য আঁচু পৰিব নিদিয়ে কি ক'বলগীয়া আছে মই ভাবিছো গুৱাহাটীৰ এই গোটেই মাটি সম্পত্তি বিক্ৰী কৰি আমি মুম্বাইত ফাইভ ষ্টাৰ হোটেল এখন ল'বৰ কাৰণে বহুতে টকা কি কৰিবি প্ৰপাৰ্টি চে কিন্তু মই তহঁতৰ এই সিদ্ধান্ত মানি নলওঁ কিন্তু মই নোৱাৰো মই দিম মনে থাকা আপোনাৰ ডাঙৰ পুত্ৰ ইমান ডাঙৰ সিদ্ধান্ত এটা লৈছে আপোনাৰ ইয়াৰ আপত্তি কিয় পুৰা বোৱাৰী তুমি আমাৰ মাজত আৰু মাত নেমাৰিবা তোমাক মনে মনে থাকিবলৈ কৈছো ভালকে ক'লে নুবুজা নেকি বাবা বুঝা না লাইফ প্রোগ্রেস লাগে এবার ভাবছোন আমি হোটেল বা ফাইভ-স্টার হোটেলের মালিক প্ৰগ্ৰেছ লাগে নিজৰ মাটি ভেটি বিক্ৰী কৰি তহঁতক প্ৰগ্ৰেছ লাগে ও মোক প্রোগ্রেস লাগে কিমান আৰু তোমাৰ কোনো টকা বিচাৰে নেকি এই নিয়ে তোমাৰ হাজাৰ টকা কাটি দিলে সমৰ্থন নহল পিছত গৈ দিলে বুলিহে মোৰ লগৰ কেইটা
মই জীয়াই খাব লাগে মই জীয়াই খাব লাগে মানে দোকান কৰি বিক্ৰী কৰিব নোৱাৰো দৰকাৰ হলে দুখ দুখ কৰি পেলা কিন্তু এই সম্পত্তি বিক্ৰী কৰিবা তই মোক দুখ কৰি পেলাবি তই মোক দুখ কৰি পেলাবি আগে চিনি পোৱা নাই মই নিলয় হয় নিলয় মানুহে কয় মই সেনেকৈ পাগল আৰে পাগলৰ যেতিয়া পাগলামি ষ্টাৰ্ট হ'ব ক'ত নোহোৱা হৈছে বুলি বৰ্তমান গুৱাহাটী চহৰত কলা সাম্ৰাজ্যৰ বিজ্ঞান মাফিয়া মইতো বিশ্বাস কৰা নাই 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 ভাইটি বন্ধু তুমি ভালদৰে চিনি সঁচা কথা ক'ব বাবে মানুহে কয় মই পাগল পাগলৰ দৰে জ্ঞান কৰে মানুহে আপোনাৰ গৰু চলোৱাৰ কেছটো ময়ে পুলিচক ভৰাই দিছিলোঁ আৰু এতিয়া আপোনালোক পইচা থকা মানুহে এতিয়া আপুনি মানে তই সেই পাগল তই আছিলি মিষ্টাৰ বাবা তোৰ বহু দিনৰ পৰা মই বিচাৰি আছিলো আপুনি এই ভগতৰ লগত কথা পাতি লাভ নাই নমস্কাৰ আমাৰ নাম প্ৰসাদ বহক কিন্তু আপোনাক ভালদৰে চিনিব এইখন কিন্তু বৰ ধুনীয়াকৈ চলি আছে নামতে মোৰ হোটেলখন কিন্তু আপোনাৰ হোটেলখনে মোৰ বিজনেছ ডুবাই দিছে নাই নাই আপুনি ভুল বুজিছে ব্যৱসায়ত আগ্ৰহ থাকে আৰু মই মোৰ এমপ্লয়ীখিনিক মৰম কৰোঁ আৰু সিহঁতৰ কষ্টতেই মোৰ এই হোটেলখন চলি আছে তুমি মোক বেচিব বিচৰা প্ৰপাৰ্টিটো এইটো নহয় জানো প্ৰপাৰ্টিটো কিন্তু বেষ্ট লাগিছে আৰু লগতে হোটেলখনো ইয়াতে পাতি ল ভয় কৰি যাবি মই অহাৰ উদ্দেশ্যটো হ'ল আপোনাৰ বৰপুত্ৰৰ আগত পঢ়ুৱাই মোৰ পৰা এডভান্স 50 লাখ টকা লৈ থৈছে আপোনাৰ এই প্ৰপাৰ্টিটো আৰু হোটেলখন বিক্ৰী কৰাৰ নামত হয় হয় ময়ে কিন্তু এটা কথা মিষ্টাৰ আগত পঢ়ুৱা আপোনাৰ প্ৰপাৰ্টিটোৰ কাগজ পত্ৰ মই গোটেইখিনি মণ্ডল অফিচত চেক কৰালো চেক কৰোঁতে দেখিবলৈ পালো আপোনাৰ সম্পত্তিৰ এখন কাগজতো আপোনাৰ নাম নাই চাই লওক চাওক আকৌ এবাৰ ভালদৰে চাওক আপোনাৰ গোটেই প্ৰপাৰ্টিখিনিত মাত্ৰ এজন মানুহৰ নামে আছে সেইটো হ'ল নিলয় বৰুৱা হয় নিলয় আজিৰ পৰা তই মোৰ উত্তৰ দি গোটেই মোৰ সম্পত্তি মই বহুদিনৰ আগৰ পৰা ইহঁতৰ ওপৰত চকু ৰাখিছোঁ ক'ত যায় কি কৰে কাৰ লগত কথা পাতে মাথো ৰখি আছিলোঁ সঠিক সময় পালে আৰু আজি সিহঁতে নিজৰ ৰং দেখাই দিলে ভাল কাম নকৰিলে তই বাস্তৱ এটা ধুমুহাৰ লগত খেলা কৰিছ কিন্তু এই ফলকান্ত সাগৰৰ লগত খেলা কৰা মানুহ তহঁতে কি ভাবিছিলি মোক বৃদ্ধাশ্ৰমত ৰাখিবি এতিয়া ফোন তহঁতে কাম কৰি মহানদীৰ নিউজ পেপাৰত হেডলাইন পাব হৰকান্ত বৰুৱাৰ ডাঙৰ পুত্ৰ আৰু মাজু পুত্ৰ তেজ পুত্ৰ কৰিলে বিশেষ
সিহঁতক বুজাই দে মোৰ চকুৰ সন্মুখৰ পৰা এতিয়া আঁতৰি যাওক নহ'লে কিন্তু মই পুলিচ মাতিম পুলিচ নকয় আকৌ ৰাঘৱ বৰুৱা মোৰো শেষ কথা এবাৰ শুনি লওক সম্পত্তিটো আপোনাৰ নামত যিহেতু নাই এতিয়া কি কৰিব মোৰ বদলত 50 লাখ টকা ঘূৰাই দিব নে মই ফ্ৰড কেছ কৰিম সিদ্ধান্তটো আপুনি মানি লব বুলি মই আশা কৰিলোঁ নাইবা মই মানুহটো কেনেকুৱা আপুনিতো ভালদৰেই জানে ন পিছে বৰুৱা মই আহিলোঁ তহঁতক যাবলৈ কৈছো নহয় তহঁতৰ দৰে এই যাবাবোৰ মোৰ ঘৰত ৰাখি মই মোৰ ঘৰখন লেটাৰ কৰিবলৈ বিচাৰো অতি সোনকালে মোৰ চকুৰ পৰা আঁতৰি যা তহঁত মই শেষ কৰালৈ কৈছো মোৰ চকুৰ পৰা আঁতৰি যা ভাইটি তোমাৰ লগত ময়ো যাম ময়ো এখন ঘৰত নাথাকো আজি তোৰ মালৈ বৰ মনত পৰিছে তেওঁ থকা হলে আজি কিদৰে চালেহেঁতেন যে আজিকালিৰ সন্তানে পিতৃ মাতৃৰ ওপৰত এনেকে অত্যাচাৰ কৰে আজি মোৰ ঘৰত জাবৰবোৰ শেষ কৰি পেলালো আৰু শুন নিলয় তয়ো সলনি হ পিছে তোৰ বলিৰ খবৰ কি কোন বোৱাৰী কৰি কেতিয়া আনিবি নাই Hello guys, মই আজি ওলাই আহিছোঁ এইটো মোৰ লগৰীয়া হয় আৰু মই বহুত দিন হৈছিলোঁ নহয় আজি মোৰ ভিউৱাৰ্ছকেইটাক মই কিবা ক'বলৈ বিচাৰিছোঁ তো মই আজি ওলাই আহিছোঁ আৰু কি এই মইনা নিচিনা ভাগবিলাক দি থাকে হে তই মতা নে মায়ে কি দেহত 63টা মান বস্তু এইবিলাক দিয় কেলে তই মদটো খাৱ নে নাখাৱ খাওঁ বাৰত যাওঁ তেন্তে তই কেলে এইবোৰ দি থাক হে বছে শুনিলে তোক 100 মাৰিব গম পাইছনে তহঁতে এই কিবা আজি যে কেইদিনমানৰ পৰা বছে এই পাগলটাক বিচাৰি ফুৰিছে গম পাইছ না তই এই সি তোক যদি কেনেবাকে মাৰিলে তই কিন্তু পাছে নাথাকিবি তই নিজকে ছেফটি হ'বলৈ কিছু সামগ্ৰী যোগাৰ কৰিব লাগিব মোৰ তাত যোগাৰ আছে এইটো তই এইটো কি আনিলি এইটো চেফটি আৰে মই তোক সেই মাৰপিটৰ পৰা বচাবলৈহে ছেফটি বস্তু আনিব দিছো মানে এইবিলাক দা কুঠাৰ এইবিলাক এই মাদাৰ কৰিবলৈ ছেফটি কোনে লৈ যায় কিন্তু তই কাক মাদাৰ কৰিবি হে বাকী বাদ দে বছৰ টেনশ্যন মই এই মাথা ধুই থাকিব ন বছ এতিয়া আহিব পুৰা ধুনীয়াকৈ কামখিনি চলাই দিব লাগিব আজি যদি কেনেবাকে তাক পালে মই কৈছো কাম খালাচ আজি পলিৰ বিয়া আজি দেউতাক মই কেনেকে কওঁ যে তাই বেলেগৰ লগত বিয়া তাই জানো মোৰ বাহিৰে বেলেগৰ লগত বিয়া হয় সুখী হ'ব পাৰিব কেনেকৈ চাওঁ তাই দুটা কপালত পানী দিয়া হেঁচো কিয় তাই মোক এনেকুৱা কৰিলে মই কি ভুল কৰিছো চিঞৰি উঠিছো তুমি মোক কিয় গলা
কথা চিন্তা কৰিছিল সেইখন ঘৰৰ বাবে মই আৰু ইয়াতকে কি কৰিম নিলয় চোৱা মই এজন কেন্দুৰ লৈ আহিছো দিয়া দিয়া মোৰ উকা কপালখন ৰঙা কৰি দিয়া তুমি কি কৈছা